10,000 পৰা কিবা প্ৰব্লেম পায় তাহলে ল্যাপটপটো পেলাই দিয়ক আৰু নতুন এটা লৈ যাওক গাইস এইটো হ'ল গেমিং পিসি স্ক্ৰিনশ্বট দেখাই যে মই ভিডিও চাই আছো তোমাৰ ভিডিও চাই আছো দেন মই আৰু এক্সট্ৰা ডিসকাউন্ট লগাই দিম। নমস্কাৰ বন্ধুসকল আপুনি যদি এটা ষ্টুডেন্ট হয় বা আপুনি যদি অফিচৰ কামৰ কাৰণে বা গেমিং ল্যাপটপ যদি বিচাৰিছে তেন্তে এই ভিডিওটো আপোনাৰ বাবে বহুত বেছি দৰকাৰী হ'ব হয় আজি মই আহিছো দাদা নমস্কাৰ জনাইছো মোৰ চেনেলটো আজি কেনেকুৱা কি গোটেইখিনি ধুনীয়াকৈ কৈ দিয়ক মই দোকানখন ফাৰ্ষ্টতে কৈ লৈছো আমাৰ দোকানখনৰ নাম হৈছে এনকে টেক কেয়াৰ এইখন দোকান আছে গুৱাহাটী কমাৰ্চ কলেজৰ একদম অপোজিটতে আৰু সেকেন্ড ব্ৰাঞ্চটো আছে আমাৰ হাতিগাঁও পুলিচ ষ্টেচন অপোজিটত দুটা ব্ৰাঞ্চ আছে আমাৰ তাত সেকেন্ড হেণ্ড ল্যাপটপ ৰিফাৰবিশ ল্যাপটপ আৰু ওপেন বক্স ল্যাপটপ আচ্ছা বহুত কালেকচন পাই যাব একদম হেৰিত আৰু দুই নম্বৰতে কোৱালিটি প্ৰডাক্ট পাব আৰু সবতকে মেইন বস্তুটো হৈছে ওয়াৰেন্টি আৰু গ্যাৰান্টি গোটেইখিনি পাই যাব তো বৰ্তমান ডিসকাউন্ট চলি আছে আমাৰ তো মই ল্যাপটপ বিলাক কৈ গৈছো 10,000 ৰ পৰা ল্যাপটপ ষ্টাৰ্টিং হয় এইবিলাক Asusৰ ল্যাপটপ এইবিলাক Lenovoৰ ল্যাপটপ ধুনীয়া ধুনীয়া তো এইবিলাক 10,000 ৰ পৰা ষ্টাৰ্টিং ল্যাপটপ তো 10,000 12,000 15,000 এই ল্যাপটপটো দেখিবলৈ ইমানে ধুনীয়া আৰু ইমান মানে পাতল আপুনি যদি কেতিয়াবা ভ্ৰমণ চমন যায় তেনেহলে এই ল্যাপটপটো আপোনাৰ বাবে বহুত বেছি ভাল হ'ব ধৰণৰ ল্যাপটপ কোনো মাৰ্কেটত কেতিয়াও 10,000 ত দিবই নোৱাৰে যেটো কি অকল আমি এনকে টেক কেয়াৰ হে পাৰো মাত্ৰ 10 কে আপুনি ভাবক তাৰপিছত এইটো আছে আপোনাৰ i3 ল্যাপটপ HP একদম নিউ কন্ডিশনৰ ল্যাপটপ এইবিলাক এটাও ফটো এটা স্ক্ৰ্যাচ নাই কটো এটা দাগ নাই তো তেনেকুৱা ল্যাপটপ এইবিলাক তো এইবিলাক 17,000 15,000 তেনেকুৱা যদি আহে ভিডিও চিডিও চাই পেলাই আপোনাৰ দাম কম মানে ভিডিও চাই ডিসকাউন্ট কৰি দিও বাঢ়ি না যায় ডিসকাউন্ট কৰিহে দিম যে ভিডিও যদি আমাক স্ক্ৰিনশ্বট দেখাই যে মই ভিডিও চাই আছো তোমাৰ ভিডিও চাই আছো দেন মই আৰু এক্সট্ৰা ডিসকাউন্ট লগাই দিম আৰু কিবা অফাৰ হ'ব নে ইয়াৰ লগত মানে ল্যাপটপ লোৱাৰ ল্যাপটপ লোৱাৰ পিছত আমি লগা বেগ দিম বেগবিলাক আছে প্ৰত্যেকটো এনেকুৱা ল্যাপটপ সব ল্যাপটপৰ লগত গিফট বা পিঠিত লোৱা বেগ বিচাৰিলেও পাব সব আছে সব টাইপৰ বেগ আছে এইবিলাক তো বেগ পাই যাব আমাৰ ওচৰত এইবিলাক i7 ল্যাপটপ আছে অলপ হেভি প্ৰচেছৰৰ হেভি কাম কৰাৰ কাৰণে তো i7 ৰ গ্ৰাফিক্স কাৰ্ড থকা ল্যাপটপ 8GB RAM লগত আছে এইবিলাক আপোনাৰ 18,000 আছে আমি 25-24 ত দি দিম আটাইতকৈ ডাঙৰ কথা হ'ল যে ইয়াত বিশেষ অফাৰ চলি আছে আপুনি যদি এই মোৰ ভিডিওটো দেখুৱাই যদি মানে কিনিব আহে তেনেহ'লে অফাৰ চলি আছে একদম স্পেশাল ডিসকাউন্ট হ'ব ইয়াত তাৰপিছত এইটো আছে এটা 17,000 17,000 টকাত i3 7th জেনাৰেচনৰ 17,000 টকাত মাত্ৰ কন্ডিশন চাই লোৱা একদম ব্র্যান্ড নিউ কন্ডিশন এইবিলাক চাব পাৰে বঢ়িয়া দেখাই দিয়ে স্ক্ৰ্যাচ নাই এইটো আপুনি নিয়াৰ পিছত নতুন বুলিয়ে কব যে নতুন ল্যাপটপ মই লৈ আহিছো আৰু অল আসাম ডেলিভাৰী হৈ যাব না অল আসাম ডেলিভাৰী মানে আমি প্ৰিপেড ডেলিভাৰী কৰো ক্যাশ অন ডেলিভাৰী নকৰো কোনোবাই যদি ল'ব বিচাৰে ফটো চাই ল'ব দেন পেমেন্ট কৰিব লাগিব দেন আমি ডেলিভাৰী কৰা আচ্ছা ডেলিভাৰী চাৰ্জটো এইটো ডেলিভাৰী চাৰ্জটো কাস্টমাৰে দিব লাগিব আৰু আহিব পাৰিলে বেছি বেটাৰ আহি কিনে চাই নিলে আমি বেছি ভাল পাওঁ বেছি ভাল হয় হয় তাৰপিছত i7 ৰ এইটো এটা আছে HP 8GB RAM ৰ লগত 1TB হাৰ্ড ডিস্কৰ লগত এইটো 30,000 ত আহি যাব ধুনীয়া ল্যাপটপ ওকে প্ৰিমিয়াম কন্ডিশনৰ ল্যাপটপ এইটো এটা আছে HP i3 8th জেনাৰেচন 8GB RAM 256GB SSD লগত 25,000 আছে 20,000 ত দি দিম আমি ইমান কমত মই কেতিয়াও দেখা নাই মই বহুত ল্যাপটপ দোকান গৈছো কিন্তু এনেকুৱা কমত মই কেতিয়াও দেখা নাই আপুনি স্ক্ৰিনত নাম্বাৰ আহিছে যদি ইয়াত অধিক জানিব লগা কথা থাকে স্ক্ৰিনত নাম্বাৰ আহিছে নাম্বাৰত আপোনালোকে কল কৰি খুব ধুনীয়াকৈ জানিব পাৰিব আৰু দাদা প্ৰথমে কক এই লোকেশনটো কেনে কোনখিনি জায়গাত বঢ়িয়াকৈ বুজাই আমাৰ এনকে টেক কেয়াৰ আমাৰ দোকানৰ নাম আমাৰ গুৱাহাটী কমাৰ্চ কলেজৰ অপোজিটতে আছে চানমাৰী তো গুৱাহাটীলৈকে আহিলে আপুনি ইফালে জৰুৰ ইফালে চানমাৰী মানে চানমাৰী কমাৰ্চ কলেজ বুলি আহিলে বাছত কলেও কমাৰ্চ কলেজ বুলি ক'লে বা যাকে কি নহওক কমাৰ্চ কলেজ বুলি ক'লে কমাৰ্চ কলেজ পাৰ হৈ এনকে টেক কেয়াৰ বুলি আছে ওপৰত নাম্বাৰ আহিব আপোনাক কল কৰিব ধুনীয়াকৈ আৰু দাদা এইবিলাক কেনেকুৱা দাদা সব এইবিলাক নিউ কন্ডিশনৰ ল্যাপটপ একদম এইবিলাক মানে ইয়াত কিমান মানৰ পৰা মানে ল্যাপটপ পোৱা যায় আৰু আমাৰ 10,000 ৰ পৰা 10,000 ষ্টাৰ্টিং এক্সাম দি আছে মেট্ৰিক পৰীক্ষা দি আছে বা এইটো মানে ষ্টুডেন্ট বুলি নহয় আৰু আপোনালোকে যদি অফিচৰো নাইবা কিবা কাম কৰি আছে তেলে আপুনি আৰু বহুত পাতল মানে দেখিব ধুনীয়া আৰু পাতল আপুনি যদি কিবা ভ্ৰমণ চমন যায় ক'ৰবাত ট্ৰেইন আছে মানে বেছি ৱেট নহয় বস্তুটো তো আপোনাৰ বাবে একদম বঢ়িয়া আৰু পাৰফেক্ট হ'ব বুলি মই ভাবোঁ আৰু বহুতে গেমিং পিচিৰ কথা সুধি থাকে মোক কমেণ্টত আৰু দাদা কৈ দিব গেমিং এইটো কিমান মান সেটআপ আমাৰ 20,000 ৰ পৰা গেমিং পিসি ষ্টাৰ্ট হৈ যায় এনে নৰ্মেল কম্পিউটাৰ 10,000 ৰ পৰা হয় আৰু পিসি গেমিং পিসি ললে 20,000 25,000 ৰ পৰা ষ্টাৰ্টিং হৈ যায় 2025 ত গেমিং পিসি আপুনি মানে কি আহিব সেইকাৰণে কৈছো এনেকুৱা গেমিং পেড পাই যাব গেম পেড পাই যাব এনেকুৱা RGB মাউস পেড পাই যাব লাইট জ্বলা RGB হেডফোন এই ফুল সেটআপটো কিমান মান দাদা ফুল সেটআপ এটো 25,000 মাত্ৰ 25,000 আপুনি চাওক না গেমিং পিসি বহুতেই বিচাৰি থাকে আৰু বিশেষকৈ গেমাৰ বিলাকে বহুতে মানে কৈ থাকে বহুত কমেণ্টত মোক এয়া চাওক আপোনাৰ কাৰণে কি ধুনীয়া মই লৈ আহিছো অনলি 25,000 যদি মোৰ ভিডিওটোৰ পৰা আপুনি চাই পেলাই আহে দাদা ডিসকাউন্ট আছে বঢ়িয়া আৰু তাৰ লগতে বেগ পাব বহুত বস্তু পাব আপোনাৰ মাউস পাব কিবোৰ্ড পাব কি লাগে আপোনাক এইবিলাক চাওক ষ্টকবিলাক দেখা দিয়ক বঢ়িয়াকৈ
আৰু গাইজ এইটো হৈছে গেমিং লেপটপ যিটো আপোনাক দি আছে মাত্ৰ 30,000ত আপুনি গোটেই অল আছাম ঘূৰি আহক কেতিয়াও নাপায় আৰু অধিক যদি জানিব আছে তেন্তে স্ক্ৰীনৰ নাম্বাৰ এটা আহিছে আপোনাক কল কৰি সুধিব পাৰে গ্যারান্টি ওয়ারেন্টি আমাৰ পৰা ৰিটেনত গ্যাৰান্টি ৱাৰেণ্টি আৰু বিল পুৰা দি আছে আমাৰ প্ৰপাৰ প্ৰিন্টেড বিল থাকে এনেকুৱা নহয় যে বিল চিল নোহোৱাকৈ হয় তো গ্যাৰান্টি ৱাৰেণ্টি পুৰা লিখা থাকিব 1 মান্থৰ ফুল গ্যাৰান্টি থাকিব ৰিপ্লেচমেণ্ট গ্যাৰান্টি 7 মান্থৰ ছাৰ্ভিচ ৱাৰেণ্টি থাকিব 1 ইয়াৰ সফটৱেৰ ৱাৰেণ্টি সবখিনি আছে আপোনালোকে আহিব আৰু নাম্বাৰ দি আছে আৰু 1 ইয়াৰলৈকে 70% কেছবেক যদি আমাক ঘূৰাই দিয়ে কিবা আছে 1 ইয়াৰৰ ভিতৰত তো 70% পইচা আমি ৰিটাৰ্ণ কৰি দিম আচ্ছা কিবা যদি সমস্যা হয় বা বেয়া নহয় বাৰু তথাপিও মানে কৈছে আৰু যদি কিবা যদি প্ৰব্লেম হয় তেনেহ'লে আহিব আহিলে 70% কেছবেক পাই যাব 7 মান্থলৈকে ছাৰ্ভিচ ৱাৰেণ্টি আছে আৰু 1 মাহৰ ভিতৰত যদি কিবা ইছ্যু বা যিকোনো ইছ্যু আহি কিনে দলিয়াই দিয়ক বেলেগ এটা লৈ যাব আচ্ছা মানে ভাবক যদি 1 মাহত আপুনি কিবা প্ৰব্লেম পায় তেনেহ'লে লেপটপটো পেলাই দিয়ক আৰু নতুন এটা লৈ যাওক আহিব লাগিব আপুনি NK টেকনিক